অসমীয়াক আক্ৰমণ বহিৰাগত ব্যৱসায়ীৰ আক্ৰমণৰ বলি গোলাঘাটৰ আছু নেতা আক্ৰমণকাৰী ব্যৱসায়ী কঠোৰ শাস্তি দাবী গোলাঘাট আছুৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত আক্ৰমণ উত্তেজিত আছু কৰ্মীৰ গোলাঘাট ছাত্ৰ সন্থাৰ উপদেষ্টা ৰাতুল দত্তক নিশা দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক লৈ অব্যাহত আছে উত্তেজনা ইয়া বুধবাৰৰ দৃশ্য একাংশ উত্তেজিত আছু কৰ্মীয়ে আক্ৰমণ কৰিলে কেইবাখনো বহিৰাগত ব্যৱসায়িক প্ৰতিষ্ঠান গোলাঘাট আছুৰ অভিযোগ পৰিকল্পিতভাৱে আক্ৰমণ কৰা হৈছে উপদেষ্টা ৰাতুল দত্তক জিলা ছাত্ৰ সন্থাৰ উপদেষ্টাৰ এজন ব্যক্তিক কিছুসংখ্যক ব্যৱসায়ীয়ে পৰিকল্পিতভাৱে মাৰপিট কৰিব আক্ৰমণ কৰিব এই কথা কেতিয়াও মানি ল'ব পৰা নহয় কেতিয়াও সহ্য কৰিব পৰা নহয় আৰু সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা বা সদৌ অসম ছাত্ৰ সন্থা ইয়াৰ বিৰুদ্ধে আমি কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম অসমীয়া জাতিৰ সংকটৰ সময়ত অনা অসমীয়া ব্যৱসায়ীৰ এনে চক্ৰান্ত কোনো কাৰণতে মানি লোৱা নহ'ব বুলি সকিয়নি প্ৰদান কৰিছে আছুৱে গোলাঘাট আছুৰ মন্তব্য এই আক্ৰমণত আছে এক গভীৰ ষড়যন্ত্ৰ বহুত 20-25জন মানুহে তেওঁক আচলতে পৰিকল্পনা কৰি কামটো কৰিছে পৰিকল্পিতভাৱে আছু উপদেষ্টাক ৰাজপথত ডকাইতি আৰু আক্ৰমণ কৰাৰ প্ৰতিবাদত গোলাঘাট ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক আছু কৰ্মীয়ে আৰক্ষীক দাবী জনাই ঘটনাৰ উচিত তদন্ত কৰাৰ আক্ৰমণৰ বলি হোৱা ৰাতুল দত্তৰ মন্তব্য দুৰ্বৃত্তই ৰাজপথত আক্ৰমণ কৰি কাঢ়ি নিলে সোণৰ চেইন নগদ ধন গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন দত্ত ওপৰত আছিলে সোণৰ চেইন সেইডাল লৈ গ'ল তাৰপৰা পকেটত 22-23 টকা আছিলে মণিবেগত তাৰপৰা মোবাইলটো ক'ত কৰিলে মই গম নাপাওঁ সেইটো মোবাইল লৈ গ'ল নে নগ'ল মই সেইটো গম নাপাওঁ ক'ত কৰিলে ৰাতুল দত্তৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নিশাই আক্ৰমণকাৰী ৰোহিত গুপ্তা আৰু তেওঁৰ পুত্ৰ অনুপ গুপ্তাক কেৱল মাত্ৰ আটক কৰি সোধা পোছাতেই দায়িত্ব সামৰাৰ অভিযোগ তুলিলে প্ৰতিবাদকাৰীয়ে কালি ৰাতুল দত্তক সকলোহৰীয়াকৈ পাই আক্ৰমণ কৰাৰ পাছত আজি তাৰিখত 4জন মানুহ তেওঁলোকে এৰেষ্ট কৰি আজিলৈকে তেওঁলোকে কিন্তু একো কৰা নাই মানে বাকীসকলক এৰেষ্ট কৰিবৰ কাৰণে যিটো পৰিকল্পনা কৰিব লাগিছিল কৰা নাই আমি সেই কথাটোৰ কাৰণে কৈছোঁ যে পৰিস্থিতি ভয়াৱহ হ'লে কিন্তু জগৰীয়া প্ৰশাসন হ'ব সেই কথাটো আছুৰ সকিয়নি অনা অসমীয়া ব্যৱসায়ীৰ এনে আক্ৰমণ কোনো কাৰণতে মানি লোৱা নহ'ব প্ৰয়োজনত আইন হাতত তুলি ল'বলৈ বাধ্য হ'ব বুলি প্ৰশাসনক সকীয়াই দিয়ে গোলাঘাটৰ আছুৱে গোলাঘাটৰ পৰা ৰোহিত গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট